হেল্ল' গাইজ, মিচিং কৰ্ণিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ক'ত গৈ আছোঁ গাইজ চাওক। আজি মোৰ সপোন পূৰাব গৈ আছোঁ গাইজ। ফাইনেলি সপোন পূৰা হৈয়ে গ'ল মানে ক'ব পাৰোঁ আৰু হৈয়ে গ'ল মানে ইমানেই ভাল লাগিছে কিন্তু ইমানেই বীৰবাৰ চাওক। ৰাস্তাত পুলিচ আৰ্মি সেইফালে আপোনালোকে জাষ্ট কৰি গম পাইছে নাই। আজি আমি আহিছোঁ আজি লখিমপুৰ টাউনত প্ৰগ্ৰাম আছে জুবিন দাক চাব গৈ আছোঁ গাইজ। ফাইনেলি মোৰ সপোন পূৰা হৈ গ'ল গাইজ। ইমানে সৰুৰ পৰা ভাবি আছিলোঁ মই এপাক হ'লেও জুবিন দাক ওচৰৰ পৰা চাব মন আছিলোঁ। বহুত চেষ্টা কৰিলোঁ এনচেক কৰিবলৈ, কিন্তু মানে বডিগাৰ্ডবিলাক বহুত ষ্ট্ৰিক হয়। ইমানেই ষ্ট্ৰিক ইমানে মানুহ হাল্লা গোল্লা মানে হ'লেও ওচৰৰ পৰা জুবিন দা বোলো বহুত চিঞৰিলোঁ, বহুত নাচিলোঁ, বহুত ফূৰ্তি কৰিলোঁ। চাওক গাইজ, মানুহবিলাক চাওক, মানুহ ইমানেই বীৰবাৰ ভিতৰত আমাৰ চোৱা জেগাত ইমান বীৰবাৰ নহয়, কিয়নো ইয়াত কুপন ল'ব লাগিব। কুপন এটাত মানুহ 2জন সোমাব পাৰে। সেইকাৰণে আমাৰ ইমান কষ্ট নহ'লে মানে মোৰ লগৰৰ হাজবেণ্ডটো কমিটি মানুহ আছে, সেইকাৰণে সি কুপন আনি দিলে। কুপন দুটা আনিলে, মই আৰু লগৰটো সোমালোঁ, তাৰপিছত মোৰ লগৰ হাজবেণ্ডটো সোমালে। সেইকাৰণে মানে অকণমান ভাল লাগিল আৰু বাহিৰত ইমান কষ্টকৈ মানুহবিলাক চাই আছে। এতিয়া আমি বলক প্ৰগ্ৰামটো চাওঁ গাইজ। পুৰা মাল খায় দেখাত এনেকুৱা। মই সেইটো কোনো পৃথিৱীত কোনেও বিশ্বাস নকৰে। আৰু এটা কথা মই কওঁ, মই আচলতে জুবিন দা বুলি নামাতো, মই জুবিন দাক গলিদা বুলি নামাতো, পাহৰিলে মই ভিনদেউ বুলি মাতো। এই শব্দটো মই বেয়া পাওঁ, মানে ভিনদেউ বুলি ক'লে খং উঠি যায়। তাক সেইটো জোকাই থাকে মোক। আৰু খালি আটাইতকৈ দম থকা ছোৱালী এজনী দেই অসমৰ, মানে মই তাক বাহিৰৰ দেশতো পাইছোঁ, একো পাত্তা নিদিয়ে মানে কোনো ল'ৰা হওক কিবা হওক, কোন ঘেণ্টা হয় মানে এনেকুৱা টাইপ মানে। চ' আই লাভ হাৰ ছ' মাছ। থেংক ইউ চিটলি। Kata